নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ খুব ধুনীয়া কেইটামান জুৱেলাৰী চাদৰ মেখেলা ভিডিঅ' দিম, মাজে মাজে দি থাকিম দুইটাৰে। আপোনালোকে চাই থাকিব, ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। হোৱাটছআপ নাম্বাৰটো হৈছে 9394712959। এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব আৰু সকলোখিনি পাই থাকিব। আৰু ৰিচেলিং কৰিম বুলি ভাবিলেও আপোনালোকে আমাৰ লগত কৰিব পাৰিব, আমাৰ লগত কণ্টেক্ট কৰিব। ফাৰ্ষ্ট এটা জোনবিৰি দেখাব লৈছোঁ। এইটো মাল্টি কালাৰত আছে, মটৰমণি চেইনত দিয়া আছে আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হেঙিং হ'ব। খুলি পেলাই নেদেখাওঁ আৰু এনেকুৱা। তাৰ লগত আজি কম্বো অফাৰ থাকিব। এপাত মুঠি খাৰু 2.4 চাইজত 2.6 চাইজত থাকিব এপাত। আৰু ইয়াৰ প্ৰাইচ থাকিব, অফাৰ প্ৰাইচ আছে এইযোৰ 600। আপোনালোকে ল'ব বিচাৰিলে হোৱাটছআপ কৰিব, স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব। ইয়াৰ প্ৰাইচ থাকিব 600। নেক্সট এটা দুগদুগী, খুব ধুনীয়া এটা দুগদুগী টাৰ্চেলত আছে, গ্ৰীণ এণ্ড ৰেড, আৰু এইটো মাল্টি কালাৰত আছে। ইয়াৰ ফুলিযোৰ এযোৰ হ'ব। এইটো ইয়াৰ লগত এপাত ষ্ট'ন ৱৰ্ক খাৰু থাকিব। এপাত এইটো অকণ ডাঙৰ চাইজৰ এপাত ষ্ট'ন ৱৰ্ক খাৰু থাকিব। এইযোৰ প্ৰাইচ হ'ব 550। এইটো এপাত ফুলি হ'ব আৰু এপাত ষ্ট'ন ৱৰ্ক খাৰু থাকিব। ইয়াৰ প্ৰাইচ থাকিব 550। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। ইয়াৰ প্ৰাইচ থাকিব 550। নেক্সট এটা জোনবিৰি হ'ব। এইটো ৰেড কালাৰ জোনবিৰি থাকিব আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা ৰেডতে হ'ব। ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব। ইয়াৰ লগত এটা আঙুঠি পাব আৰু এযোৰ থুৰিয়া পাব। এযোৰ মাল্টি কালাৰৰ থুৰিয়া পাব। আপোনালোকে ৰেড কালাৰ থুৰিয়া ল'লেও ল'ব পাৰিব, মাল্টি কালাৰ ল'লেও ল'ব পাৰিব। এনেকুৱা থুৰিয়া থাকিব আৰু ইয়াৰ প্ৰাইচ থাকিব 780। এটা জোনবিৰি ছেট, এটা ফিংগাৰিং আৰু এযোৰ থুৰিয়াযোৰ আপোনালোকৰ কালাৰ মতে ল'ব পাৰিব। ৰেডত আছে, মাল্টি কালাৰ, ৰেড, ব্লেক, এই তিনিটাৰ ভিতৰত আপোনালোকে যিটো পচন্দ কৰে সেইটো ল'ব পাৰিব। ইয়াৰ প্ৰাইচ থাকিব 780। নেক্সট এটা ছেইম, এইটো মাল্টি কালাৰ জোনবিৰি। ইয়াৰ লগত এডাল টাৰ্চেল পাব, আৰু এযোৰ ফুলি পাব। আৰু ইয়াৰ লগত মাল্টি কালাৰতে এযোৰ থুৰিয়া পাব। মাল্টি কালাৰৰ এযোৰ থুৰিয়া পাব। ইয়াৰ প্ৰাইচ থাকিব, মাল্টি কালাৰ এযোৰ থাকিব, ইয়াৰ প্ৰাইচ থাকিব 680। মাল্টি কালাৰ থুৰিয়া পাব, এটা জোনবিৰি ছেট পাব মটৰমণি চেইনত। ইয়াৰ প্ৰাইচ থাকিব 680। এইটো এটা খুব ধুনীয়া গলপতা ৰেড কালাৰত আছে আৰু ইয়াৰ ফুলিযোৰ আপোনালোকে দুযোৰ পাব। ইয়াৰ লগত আপোনালোকৰ জাপি ডিজাইনৰ এযোৰ ফুলি থাকিব। এযোৰ ফুলি পাব, এডাল গলপতা, এযোৰ ফুলি, আৰু এই গলপতাডালৰ লগত এযোৰ জাপি ডিজাইনত ফুলি পাব। ইয়াৰ কম্বো থাকিব আপোনাৰ 480। ইয়াৰ কম্বোৰ প্ৰাইচ থাকিব 480।
এটা খুব ধুনীয়া দুগদুগী হয়, এইটো ৰেড কালাৰ মিনা কৰা এটা দুগদুগী। আৰু ইয়াৰ ফুলিযোৰ হ'ব এনেকুৱা। ইয়াৰ লগত এটা ব্লেক ৰেড থকা গ'জ পিংক আৰু এটা ফিংগাৰিং এটা গ'জ পিংক, এটা ফিংগাৰিং আৰু এটা দুগদুগী। ইয়াৰ প্ৰাইচ থাকিব 1000। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এযোৰ ষ্ট'ন ৱৰ্ক খাৰু আছে 2.4 চাইজত আছে এযোৰ ষ্ট'ন ৱৰ্ক খাৰু। এযোৰৰ লগত এযোৰ থুৰীয়া পাব। এযোৰ থুৰীয়া পাব, এযোৰ ষ্ট'ন ৱৰ্ক খাৰু। ইয়াৰ প্ৰাইচ থাকিব 700। অফাৰত দিয়া আছে, পিছত প্ৰাইচ চেঞ্জ হ'ব। আজিৰ কাৰণে অফাৰ 700। এযোৰ থুৰীয়া, এযোৰ খাৰু 700। এটা খুব ধুনীয়া গলপতা আজিকালি ওলাইছে, এইবিলাক খুব ধুনীয়া এটা গলপতা। এনেকৈ চেইনত আপোনালোকে চাইজ মতে ল'ব পাৰিব। ইয়াৰ ফুলিযোৰ হ'ব এনেকুৱা আৰু ইয়াৰ লগত চেম এযোৰ থুৰীয়াৰ পাব। এটাৰ লগত খুব এযোৰ ধুনীয়া থুৰীয়া পাব, ৰেড কালাৰত বা ব্লেক কালাৰত। থুৰীয়াৰ কালাৰকেইটা আপোনালোকে কৈ দিলেই হ'ল। এযোৰ থুৰীয়া পাব। ইয়াৰ প্ৰাইচ থাকিব 1050। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। আজি ইমানখিনিয়ে গহনা আছিলে। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব। হোৱাটছআপ কৰি পেলাই ল'ব পাৰিব। আৰু ৰিচেলিং কৰিম বুলি ভাবিলেও কৰিব পাৰিব। আৰু চাদৰ মেখেলাৰ ভিডিঅ' দি থাকিম, মাজে মাজে দি থাকিম। বহুতখিনি ষ্টক হৈছে চাদৰ মেখেলা আৰু অফাৰতো পাব। আজিলৈ আহিছোঁ, ধন্যবাদ।